নমস্কাৰ বন্ধুসকল, আজি আনটো ষ্টৰী মাজলৈ আপোনালোকে প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ নাম ঋতু, ঘৰ যোৰহাটত। মই শ্বিলঙৰ কোম্পানী এটাত কাম কৰিবলৈ গৈছিলোঁ আৰু কেইদিনমান কাম কৰিলোঁ। লগৰবোৰৰ এটাই কথা যে মালিকৰ জীয়েকজনীহে আৰু দেখিবলৈ হেনো বহুতেই ধুনীয়া আৰু তাই বহুত খঙাল আছিল আৰু কাৰো সাহস নাই তাই পাবলৈ। সেই কথা গম পাই মই ভাবি তাইক পটোৱা প্লেন কৰিলোঁ আৰু মই লগৰটোক ক'লোঁ তাই কেতিয়া আহে, মানে কোন বাৰত তাইক লগ পাম। আৰু লগৰটোৱে ক'লে, কোন, তই কাৰ কথা কৈছ? মই ক'লোঁ মালিকৰ জীয়েকৰ কথা সুধিছোঁ আকৌ। সি হাঁহি ক'লে, মেম চাহাব বুলি ক'। মই ক'লোঁ তোৰ মেম চাহাব হয়, মোৰ নহয়, আৰু মই গুচি আহিলোঁ। পিছদিনাখন লগৰটোৱে আহি ক'লে, সিদিনাখন সুধি আছিলি নহয়, আজি আহিব, কিনো কৰ চাম নহয়। মই বোলো চাবি, যা আৰু সি গুচি গ'ল আৰু মই ধুনীয়াকৈ ওলাই অফিচাৰৰ দৰে ৰেডি আৰু তাই আহিল। মই তাইক দেখি মই মুখ মেলি চাই থাকিলোঁ আৰু মনে মনে ভাবিলোঁ কি চালিয়া মাল বে, মই প্ৰথমবাৰ দেখিছোঁ আৰু ফিগাৰটো চোৱা। মই তাইৰ ফিগাৰটো দেখি নানা ধৰণৰ সপোন দেখিলোঁ আৰু সেই সময়ত আহি লগৰটোৱে, হেই কি ভাবি আছ, ভয় খালি, নেযাৱ এতিয়া, কালি বহুত কথা কৈছিলি, যা এতিয়া আহিছে যা। আৰু মই এখোজকৈ তাইৰ ফালে আগুৱালোঁ আৰু তাই বাকীবোৰক কিবা কথা কৈ আছিল আৰু মই গৈ তাইৰ পিছত ৰৈ আছিলোঁ আৰু তাই ঘপককৈ উভতি আহিব লওঁতেই মোক খুন্দা মাৰি দিলে আৰু তাই পৰিব ওলাওঁতেই মই তাইক হাততে ধৰি পৰিব নিদিলোঁ আৰু মই তাইৰ হৰিণী চকুৰ জোলে চাই আছিলোঁ আৰু তাই এৰি দিয়া, কোন তুমি আৰু মোৰ পিছত কিয় ৰৈ আছিলা? তাই খং কৰিছিল আৰু ক'লে মোক চিনি পায়ো মোৰ পিছত কিয় ৰৈ আছিলা? আৰু মই ক'লোঁ আপোনাক মই চিনি পোৱা নাই বাৰু। আৰু তাই ক'লে মই মালিকৰ জীয়েক হয়। আৰু মই কি, আপুনি মেম চাহাব হয়, ক্ষমা কৰিব, চৰি, আপোনাক মই চিনিয়ে পোৱা নাছিলোঁ, মোৰ ভুল হৈ গ'ল। মই নতুনকৈ আহিছোঁ আপোনালোকৰ কোম্পানীত। আপোনাৰ কথা বাকীবোৰে কৈ থাকে, আপুনি বহুত ধুনীয়া বুলি, আজিহে দেখিছোঁ আপোনাক। আৰু তাই বাকীবোৰক কেৰাকৈ চাইছিল আৰু তাই ক'লে হ'ব দিয়া, তোমাৰ গাত ভুল নাই আৰু ক'লে তুমি মোক আপুনি বুলি ক'ব নেলাগে আৰু মেম বুলিও ক'ব নালাগে, বাছ তুমি বুলি ক'লেই হ'ল। আৰু তাই থাকা বুলি কৈ উভতি গৈছিল আৰু মই তাইলে চাই আছিলোঁ, তাই বা এপাক ঘূৰি চাবনে বাকী লগৰবোৰো মোৰ কাষ পালে আৰু তাই ঘূৰি চাই হাঁহি মাৰি দিছিল আৰু মই হেই বুলি জঁপিয়াই পৰিছিলোঁ আৰু মোৰ লগৰবোৰে মোক আচৰিত মানিছিল আৰু দুই এটাই প্ৰেম পূজাৰী বুলিও মাতিছিল। আৰু তাই আহিলে মোৰ লগত বেছি কথা পাতে আৰু মোৰ লগত তাই ফ্ৰী হৈ গৈছিল আৰু এদিন তাই মোক ক'লে তুমি গাড়ী চলাব জানানে? মই ক'লোঁ জানো আৰু তাই ক'লে নাজানা হয় শিকাই দিলোঁ হয় আৰু মই মিচিককৈ হাঁহি মাৰি এটা দিছিলোঁ আৰু তাই ক'লে তুমি হাঁহিলে বহুত ভাল লাগে। মই বোলো হয়নে? আৰু তাই ক'লে কালিৰ পৰা মই অহা গাড়ীখন চলাবা। সেই কথা শুনি মই আনন্দত সীমা নাইকিয়া হৈছিল। এনেকৈ মালিকৰ জীয়েকৰ লগত প্ৰেম আৰম্ভ হ'ল। বন্ধুসকল, নেক্সট ষ্টৰীটো শুনিবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ।